তো হেল্ল' দোস্ত, আমি আহি পাই গ'লোঁ ফাইনেলি শিৱসাগৰৰ ৰংঘৰ। আমাৰ সন্মুখত এইখন দেখিছেই শিৱসাগৰৰ ৰংঘৰ। এয়া চব ৰজাৰ দিনাই বনোৱা আৰু ৰজাই বনাইছিল। এই ৰংঘৰৰ ওপৰত বহি ৰজাই বিভিন্ন ধৰণৰ নৃত্য, খেল ধেমালি আদি উপভোগ কৰিছিল। তো বলক ভিতৰলৈ যাওঁ। তো এইখন হৈছে ৰংঘৰৰ তলৰ তৰফটো আৰু এতিয়া বলক ওপৰলৈ যাওঁ, চাওঁ ওপৰত কি কি আছে। এইটো হৈছে ওপৰৰ মহলটো। তো এইটো চাওক, দেখিবলৈ পোৱা গৈছে অলপ অলপ আৰু মেইন ৰোডটো। ইয়াৰ পৰা চালে কিমান ধুনীয়া এটা সৌন্দৰ্য। ৰজাৰ দিনৰ কিছুমান পুৰণা দেখিব লগা বস্তু। তো মই আশা কৰোঁ আপোনালোক আহি উপভোগ কৰিব বা কৰিলেই চাগে। তো এইবিলাক চাবলৈ মানুহ বহুত দূৰৰ পৰা আহি চাই যায় আৰু। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একেবাৰে, নতুন নতুন ভিডিঅ' চাবৰ কাৰণে। তো বাই বাই, আজি ভিডিঅ'টো ইমানতে সমাপ্তি কৰোঁ।